हेलो गाइस মই আৰু এটা ভিডিঅ' লৈ আহিলো মানে মই এতিয়া আমাৰ গাঁওখনত ওলাই যাম আমাৰ গোটেই গাঁওখন ঘূৰিম আজি কিয় ঘূৰিম কিয় গৈ আছো হেতু মই কৈ আছো এতিয়া মানে মোৰ ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ দেই এইফালে ওলাই আহিলো মই ঘৰৰ পৰা এতিয়া মই গৈ আছো সেইফালে আগৰ ফালে আমাৰ খুৰাৰ ঘৰ তো মই খুৰাহঁতৰ ঘৰলৈ গৈ আছো তাৰ হিহঁতৰ মানে ছোৱালীজনী মোৰ ভণ্টি তাইক লগ কৰিব গৈ আছো আজি আমি মানে গোটেই গাঁওখন ঘূৰিম বুলি ভাবিছো গোটেই গাঁওখন দেখুৱাম মই আমাৰ গাঁওখনত কিমান কেইঘৰ আছে কিয় গৈ আছো হেতু মই কৈ আছো মানে আমাৰ ভাইটি খুৰাৰ ল'ৰা ভাইটিৰ বিয়া আহিছে ন তো বিয়াৰ নিমন্ত্ৰণ কৰিবলৈ গৈ আছো সো স্টাৰ্ট হৈ গ'ল আমি এতিয়া গৈ আছো আমাৰ সুবাটো কিতিকা হাই দিয়াচোন কিতিকা হাই দিয়াচোন হাই দিয়া কিতিকা নাই লাজ কৰছে ভালে এইজনী আমাৰ বৌহঁতৰ মানে কি জেঠিৰ ঘৰ ওচৰৰে ঘৰৰ তাৰ পাছত আমি এই ঘৰত সোমাম এই ঘৰো আমাৰ দাদা এজনৰ ঘৰ বৌ হয় তো ইহঁতৰ ঘৰতো সোমালো তাৰ পাছত ইহঁতৰ কুকুৰটো ধুনীয়াকৈ শুই আছিলে মোক নমস্কাৰ কৰিছে তাৰ পাছত এই ঘৰত আহিলো এই ঘৰো আমাৰ দাদাৰে ঘৰ হয় এই ঘৰৰো বিয়া আছে এই ঘৰৰো মাতিব যাব একেলগতে তো এই বৌজনী ওলাই আহিলে চিঠিখন লৈ তাৰ পাছত এইখন আমাৰ বৰমাহঁতৰ ঘৰ চাওক এমহীয়া পোৱালি কেঁচুৱা আমাৰ বৌ এজনী লৈ আছে দাদাহঁতৰে হয় আমাৰ বৰমাহঁতৰ আৰু এইফালে পোৱালিসকলে চাওক ইমান ধুনীয়া ৰবাব টেঙা খাই আছে মোৰো গোন্ধতে খাও লাগি গ'ল ময়ো এগাল লৈ খালো অলপমান আৰু ইহঁতক খাই চাব দিলো কিমান টেষ্টি হৈছে তো ইহঁতে লাজ কৰিছে তাৰ পাছত এতিয়া মানে ইহঁতে খাইছে আৰু এইফালে চাওক বাবুটো চাই আছে মই এবাৰ খাই চালো বৰ টেষ্টি হৈছে দেই কিন্তু বহুত বছৰৰ মূৰত খালো আৰু আমাৰ বৌকেইজনী ওচৰতে আছে বৌকেইজনীও হাঁহিছে মোক মানে মই ভিডিঅ' কৰি থকা বাবে আৰু আমাৰ এই ঘৰ এজন জেঠি মাৰে হয় ঘৰ সেইটো সোমালো আৰু এই ঘৰত সোমালো তাৰ পাছত আহি এইফালে আৰু 5-6 ঘৰমান আছে তাৰ পাছত আমি 5-6 ঘৰমানৰ সোমাই কেনে ছেকেণ্ড চুবাত যাম মানে কি ছেকেণ্ড চুবা নহয় আমাৰ চুবাটোৱে ছেকেণ্ড চুবা ফাৰ্ষ্ট চুবাটো গৈহে আছোঁ আমি মানে ফাৰ্ষ্ট চুবাটো যাম এতিয়া ফাৰ্ষ্ট চুবাটো আমাৰ চুবাটোৰ আগত আছে চ' দেখুৱাই আছোঁ চাই থাকক ইফালে চাওকচোন বাবু পোৱালিটো ইমান দৌৰি আহিছে ওচৰত তাৰ পাছত আমাক মানে ইমান ধুনীয়াকৈ হাঁহি কিনে কৈছে বহিব দিছে আমাক তাৰ পাছত সি মানে আমাৰ লগত যাব খুজিছিলে চব নাযায় পিছত মাকহঁতে মানা কৰাৰ বাবে বহুত কিউট আছিল পোৱালিটো আৰু আমি আহি আৰু 5-6 ঘৰ আছিলে কৈছিলোঁ নহয় এইখিনি আহি পালোঁ এইটো লাষ্ট ঘৰ নহয় মানে ইয়াৰ আগত আৰু এটা ঘৰ আছে সেইটো পুখুৰী পাৰৰ ওচৰত এই ঘৰ লাষ্ট ঘৰ ইয়াৰ পৰাই আমি যাম প্ৰথম চুবালৈ আজি একেলগে দুখন বিয়া মাতিবলৈ ওলাই আহিলোঁ আমি আমাৰ গাঁৱৰ বৌকেইজনীৰ লগত তাৰ পাছত মানে কি গাঁওখন আমাৰ গাঁওখন ছেকেণ্ড চুবা আমি এতিয়া প্ৰথম চুবাটোত গৈ আছোঁ মানে আমাৰ গাঁওখন বহুত ডাঙৰ ন তো 120 ঘৰ নেকি আছে তো মানে কি আমাৰ গাঁওখনৰ পৰিৱেশ চাওক এয়া আমাৰ উইভিং চেণ্টাৰ কাপোৰ বয়ে ইয়াতে বাগুৰুম্বা উইভিং চেণ্টাৰ গাঁৱৰ মহিলাসকলে কাপোৰ বয়ে আৰু ইয়াৰ ওচৰতে আছে কালী মন্দিৰৰ কাষত আছে 3টা ৰাইজৰ পুখুৰী এইটো হ'ল কালী মন্দিৰ তাৰ পাছত ৰাইজৰ পুখুৰী আৰু তাৰ কাষত আছে জগন্নাথ মন্দিৰ তাৰ পাছত LP স্কুলখনত 2টা মাধ্যম আছে বড়ো মাধ্যম আৰু অসমীয়া মাধ্যম তাৰ পাছত তাৰ ওচৰত এয়া পানীৰ পাব্লিক হেল্প পানীৰ
তাৰ পাছত আমি এইখন ঘৰত প্ৰথম ষ্টাৰ্ট কৰিম বিয়া মাতিব। এওঁলোকৰ কোনোৱে নাই মানুহ, তো আমি ভাল এটা জেগাত থৈ আহিলোঁ চিঠিখন। তাৰ পাছত এই ঘৰত আহিলোঁ। তাৰ পাছত এইফালে দুঘৰ আছে, 4 ঘৰ মাতি আমি এতিয়া বেলেগ ছাইডৰ ৰাস্তাৰে আহিলোঁ। এইফালে পথাৰখন চাওক, ইমান ধুনীয়া ধান কাটি ৰাখিছে। তাৰ পাছত এইটো ৰাস্তাৰে আমি এতিয়া গৈ আছোঁ। এই ঘৰ দুঘৰ আৰু এইফালে দুঘৰ, এই 4 ঘৰ মাটি ইয়াৰ এই ঘৰত আহিলোঁ। তাৰ পাছত এই ঘৰতো আহিলোঁ। তাৰ পাছত এইটো ৰাস্তাৰে গৈ সেইখন ঘৰটোত যাম আৰু এইটো ৰাস্তাৰে। তাৰ পাছত এইফালে 20-30 ঘৰমান আছে চাগে। তো এইফালৰ ছাইডৰ মানুহখিনি মাতি আৰু এটা নেক্সট বেলেগ ৰাস্তাৰে যাব লাগিব। সেইটো ৰাস্তা দিও 20-30 ঘৰমান এনেকৈ আছে। এনেকৈ ঘূৰোতে ঘূৰোতে আমাৰ গধূলিয়ে হৈ যাব চাগে আজি। আৰু এয়া বগৰী চাওক, বগৰী খোৱাহে কথা ডাঙৰ হ'লে। এইফালে এইজনী আইতা অকলে থাকে। ইফালে চাওক কি ধুনীয়া বাগিচা, ফুলনি বাগিচা। বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা। কি ধুনীয়া ফুল ফুলি আছে চাওকচোন। আৰু আমি এঘৰত মাতি এইফালে ঘৰত আহিলোঁ। তাৰ পাছত এইটো চাওকচোন, একদম পুৰণি ঘৰ। এইটো ঘৰটোত কোনো নাথাকে এতিয়া, কিন্তু ঘৰটো ভাঙি পেলোৱা নাই। এই ঘৰৰ মানুহে এইফালে বগা ঘৰটো বান্ধিছে এতিয়া নতুনকৈ, তাতে থাক। এই ঘৰত চাওক ইমান ধুনীয়া, বাৰাণ্ডাৰ সন্মুখত ফুল ৰুইছে, ইমান ধুনীয়া ফুল ফুলিছে। আৰু জেঠীমাজনী ইমান ধেমালি কৰিছে, মানে বিয়া দুখন বিয়া একেলগতে মাতিব অহা দেখি মানে তাৰ হাঁহি বহুত, একদম জোকাইছে আৰু আমাক। এই ঘৰত সোমালোঁ আৰু এই ঘৰতো সোমালোঁ আৰু এইফালে 2 ঘৰ আছিলে, এই দুঘৰতো সোমালোঁ। এতিয়া এই ঘৰত আহি গ'লোঁ। তাৰ পাছত চাওক এইফালে আৰু আছেই 5-6 ঘৰমান। আৰু এতিয়া আমি যিটো ৰাস্তাৰে আহিছিলোঁ, এইটো ৰাস্তাৰে আহি এইখন ঘৰ লাষ্ট ঘৰ হয়। তাৰ পাছত এইটো মানে এইটোও লাষ্ট ঘৰে হয়। ইয়াতে চাওকচোন ইমান ধুনীয়া ধুনীয়া ফুল ৰুইছে, ইমান ধুনীয়া ফুল ৰুই থৈ দিছে। কি ধুনীয়া ফুল ফুলিছে, ফুলনি বাগান। তেওঁলোকৰ পৰা ওলাই আহি আমি মানে এওঁলোকৰ চকৰ ওচৰতে ঘৰ। আমাৰ এইটো তিনিআলি চক, এইফালে যাব লাগিব আমি এতিয়া। তাৰ পাছত আৰু এঘৰ আছে এইফালে, মানে এইটো সিহঁতৰ মানে নতুনকৈ ঘৰ বান্ধিছে এওঁলোকৰ। তাৰ পাছত তাৰ ওচৰতে আৰু এঘৰ বিল্ডিং, সিহঁতৰো নতুনকৈ ঘৰ বান্ধিছে। ৰাস্তাৰে নতুন মেডিকেল হৈ আছে যে, সেইফালে যায় নতুনকৈ বনাই থকা ঘৰখন। আমি আহিলোঁ আৰু এটা ৰাস্তাৰে, যিটো ৰাস্তাৰে আমাৰ চোবাটো গৈ থাকিব পাৰে। তাৰ পাছত এয়া এইবিলাক ঘৰবোৰ মাতিলোঁ আমি। গধূলিয়ে হ'ল, বিয়া মাতোতে মানে আমি অলপ সোনকালে আহিব লাগিছিলে অলপ। চাই থাককচোন আমাৰ গাঁওখন কেনেকুৱা লাগিছে। আৰু এয়া চাওক ইমান ধুনীয়া গেন্ধি ফুল ফুলিছে, ৱাও ধুনীয়া লাগে গেন্ধি ফুল। মোৰ ছিঙিব দিলে ছিঙিলে হয়, ছিঙিব নিদিয়ে নহয়। আমাৰ এই ভাইটি দুজন আৰ্মি চাকৰি কৰিব, তাৰ বাবে ইহঁতি দৌৰিব যাব চাগে। বিয়া মাতি ভাগৰ লাগিলে, গোটেই গাঁওখন ঘূৰিলোঁ। আন্ধাৰ হৈ গ'ল, একদম গধূলি হৈ গ'ল, আন্ধাৰ একো দেখা নাপায় এতিয়া। এই চাওক আমাৰ গধূলি বিয়া মাতিব যোৱা ৰাইজে, বিয়া মাতিব যোৱা মাইনা কেইজনীৰ কাৰণে খাব মাতিছোঁ। কিয় মুখখন থাকিছ? ইমান কিউটি পোৱালি, ইমান কিউটি বিয়া মাতিছে, সিহঁতে কষ্ট কৰিছে।
সেইবাবে ইহঁতক একাপ চাহ দিছোঁ, পিয়ৰ গাখীৰ চাহ। সোৱাদ লাগছি না নিমকিটো? ইমান সোৱাদ আছে বোলে নিমকিটো। দিয়া কিউটি খোৱা। টেষ্টি। খাইছা কটকটিটো, মদন কটকটিটো? খাইছা মইনা? হাতটো ভাল পাইছা না নাই?